আজিকালি প্ৰায়ভাগ মানুহৰে বেছিভাগ সমস্যা হৈছে চুলি সৰা। আমাৰ যেতিয়ালৈকে চুলিবোৰ সৰিব ধৰে বা মূৰত চুলি পাতল হোৱা গম পাওঁ, তেতিয়াহে আমাৰ এই চুলিখিনিৰ প্ৰতি বেছিকৈ মৰম জাগে। তাৰপিছত আমাৰ এই চুলিখিনি সৰাটো কেনেকৈ বন্ধ কৰিম আৰু নতুন চুলি গজাবলৈ আমি ইয়াৰে উপায় বিচাৰি হাবাথুৰি খাওঁ। গতিকে আপোনালোকে হাবাথুৰি খাব নালাগে। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান ইয়াৰে উপায়, য'ত আমি চুলি সৰা বন্ধ কৰিব পাৰোঁ। আৰু চুলি কিহৰ কাৰণে সৰে আৰু চুলি কেনেকৈ সৰা বন্ধ কৰিব পাৰি তাৰ বিষয় লৈ মই আপোনালোকক আজি ক'ম। বলকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। চালে আপোনালোকে নিশ্চয় বুজি পাব যে কি কৰিব লাগিব। আমি সৰাৰ প্ৰধান কাৰণ হৈছে আপোনালোকৰ মানসিক চিন্তা। আপোনালোকৰ মানসিক চিন্তা যেতিয়া বেছি হ'ব, তেতিয়া আপোনালোকৰ চুলি বেছিকৈ সৰিব আৰু টোপনি ক্ষতি আৰু আপোনালোকৰ পাকস্থলীৰ নানান ধৰণৰ ৰোগৰ কাৰণে আপোনাৰ চুলি সৰিব পাৰে। আৰু আপোনালোকৰ শৰীৰৰ হৰমনৰ বাবেও আপোনাৰ চুলি সৰিব পাৰে। আৰু আপোনালোকে প্ৰটিনজাতীয় খাদ্যৰ অভাৱতো আপোনাৰ চুলি সৰিব পাৰে। এনেকুৱা বহু ধৰণৰ আপোনালোকৰ কি আছে কাৰণ আছে চুলি সৰা। গতিকে আমি কি কাৰণে চুলি সৰে সেইটো আজি নাজানি আমি আপোনালোকক চুলি সৰা কেনেকৈ বন্ধ কৰিব পাৰে সেইটো বিষয় লৈ আমি আহিছোঁ। গতিকে আপোনালোকক মই পলম নকৰি সেইটো বিষয়ে জনাই দিওঁ। আপোনালোকে কেনেকৈ চুলি সৰা বন্ধ কৰিব বলকচোন চাওঁ। ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোকৰ ভাল। বৰ্তমান মোৰো ভাল। আজিৰ ভিডিঅ'টো মই লৈ আহিছোঁ চুলি সৰা। প্ৰায়ভাগ মানুহৰ বা বেছিভাগ মানুহৰে আজিকালিৰ সমস্যা হৈছে চুলি সৰা। এতিয়া গৰমৰ দিনত আৰু অকণমান বেছি সমস্যা চুলি সৰা। গতিকে চুলি সৰা কিহৰ কাৰণে চুলি সৰে আৰু ইয়াৰে চুলি সৰা বন্ধ কৰিবলৈ আমি কি কৰিব পাৰোঁ। আপোনালোকে দোকানত কিনিব যাব নালাগে। আপোনালোকৰ ঘৰতে থকা বস্তু কিছুমান লৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। বলকচোন এতিয়া কি বস্তু ব্যৱহাৰ কৰিব পাৰোঁ আপোনালোকক অকণমান দেখুৱাই দিছোঁ। চুলিবিলাক আগতে বহুত সৰিছিলে, মাজতে কিছুদিন বহুত সৰিলে। তাৰপিছত মই এই বস্তুকেইটা মই ব্যৱহাৰ কৰিলোঁ। ৰেগুলাৰ কিছুদিন ব্যৱহাৰ কৰাৰ পিছত চুলি মোৰ সৰাটো বহুত কমি গ'ল মানে এতিয়া নহৰে। এতিয়া দেখিছেনে, এনেকৈ টানি দিলে মোৰ হাতত চুলি নাহে। দেখিছে, চুলিয়ে নাহে। কাৰণ এতিয়া চুলিটো দেখিছেনে বহুত স্মুথ হৈ গ'ল। এই চুলিখিনি এতিয়া স্মুথ হৈ গ'ল। এতিয়া নহৰে, মোৰ যিমান টানি দিলে এতিয়া চুলি নাহে। দেখিছেনে, এয়া চুলিটো নাহে। গতিকে মই এইকেইটা ব্যৱহাৰ কৰি ভাল পাইছোঁ। ভাবিছোঁ আপোনালোককো জনাই দিওঁ। গতিকে বলকচোন আপোনালোকেও ব্যৱহাৰ কৰি চাব আৰু চাই জনাব কেনেকুৱা পাইছে। তেতিয়া মোৰ ভাল লাগিব যে মই ভিডিঅ'টো বনোৱাৰ পৰা আপোনালোকক অকণমান উপকৃত হ'ব পাৰিছে বা আপোনালোককো মই অকণমান জনাব পাৰিছোঁ। আৰু বেয়া হ'লেও জনাব, ভাল হ'লেও জনাব, যাতে নেক্সট ভিডিঅ'টো মই হয়তো আপোনালোকৰ কাৰণে আৰু ভালকৈ আনিব পাৰোঁ। এইখিনি কৈ ভিডিঅ'টোৰ মাজলৈ যাওঁ বলক। আপোনালোকে 1 নম্বৰতে মই আপোনালোকক জনাই দিছোঁ চুলি সৰা বন্ধ কৰিবলৈ 1 নম্বৰতে হৈছে আপোনালোকে মাটি দাইল পিহি ল'ব। লগতে তাত আপুনি চাউল ধোৱা পানীটো দিব অকণমান আৰু জবা ফুলৰ পাতটো পিচি দিব। দি তিনিওটা ভালদৰে মিহলাই লৈ আপুনি মূৰত লগাই চুলিখিনি ভালদৰে ধুই দিব। ধুই দিলে দেখিব লাহে লাহে আপোনাৰ চুলিখিনি সৰাটো কমি আহিছে। গতিকে আপোনালোকে ভালদৰে শুনিব। প্ৰথমতে আপোনালোকে মাটি দাইল পিহি ল'ব, লগতে চাউল ধোৱা পানীটো দিব আৰু তাৰ লগত জবা পাত পিহি তিনিওটা ভালদৰে মিহলাই লৈ মূৰটো ধুব পাৰিব। তেতিয়া আপোনালোকৰ লাহে লাহে চুলি সৰা কমিব। আৰু 2 নম্বৰটো হৈছে আপোনালোকৰ মাটি কঁঠালৰ ৰস আৰু মৌৰ ৰস মিহলাই আপুনি চুলিখিনি ধুব পাৰে। 3 নম্বৰতে হৈছে আপোনালোকৰ ব্ৰাহ্মী শাক পিহি ল'ব। তাৰ লগত আপুনি কণী এটা ভাঙি ল'ব আৰু আমলখিৰ ৰস অকণমান তাতে মিহলাই লৈ আপুনি 2 ঘণ্টামান সময় চুলিৰ গুৰিত লগাই থ'ব। তাৰপিছত আপোনালোকে খালী পানীৰে ধুই পেলাব। আপোনালোকৰ লাহে লাহে চুলি সৰা কমি আহিব। আৰু আপোনালোকে এইটো নকৰিব, আপোনালোকে যিদিনাখন এই বস্তুকেইটা ব্যৱহাৰ কৰিব সিদিনাখন আপোনালোকে শ্বেম্পু ব্যৱহাৰ নকৰিব। কাৰণ এই বস্তুটো লগোৱাৰ পিছত আপুনি যদি শ্বেম্পু ব্যৱহাৰ কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ এই লগোৱা এইটো আপোনালোকৰ নাথাকিব। আপোনালোকৰ শ্বেম্পু লগালে ইয়াৰ ৰাটো গুচিয়ে যাব। গতিকে আপোনালোকে তাৰে পিছদিনাখন শ্বেম্পু ব্যৱহাৰ কৰিব। আৰু যাৰ অতিপাত বেছিকৈ চুলি সৰে, এইটো উপায় কৰিলে আপোনালোকৰ অতি সোনকালে ৰিজাল্ট ভাল পাব। গতিকে বলকচোন নেক্সটটোলৈ আমি যাওঁ। আপোনালোকৰ নেক্সটটো হৈছে 1 নম্বৰ শাক, কেঁচা পিঁয়াজৰ ৰস আৰু নহৰুৰ ৰস মিহলাই আপোনালোকে চুলিত লগাব পাৰে। তেতিয়াও আপোনালোকে ভাল ৰিজাল্ট